নমস্কাৰ, এটি ব্ৰেকিং নিউজ। বছৰত দুবাৰকৈ অনুষ্ঠিত হ'ব মেট্ৰিক। এতিয়াৰে পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। কেন্দ্ৰীয় শিক্ষা বিভাগৰ বৃহৎ সিদ্ধান্ত। দশম শ্ৰেণীৰ পৰীক্ষাক লৈ আহি গ'ল নতুন নিয়ম। 2026 চনৰ পৰা নতুন নিয়মৰে হ'ব দশম শ্ৰেণীৰ পৰীক্ষা। বছৰত দুবাৰকৈ হ'ব দশম শ্ৰেণীৰ পৰীক্ষা। সকলো পৰীক্ষাৰ্থীয়ে যাতে পৰীক্ষা দিব পাৰে তাৰ বাবেই বলবৎ হ'ব নতুন নিয়ম। এই সন্দৰ্ভত শীঘ্ৰেই ৰাজহুৱা হ'ব খচৰা। ছাত্ৰ-ছাত্ৰীৰ ওপৰত পৰীক্ষাৰ চাপ কমোৱাৰ বাবে চৰকাৰৰ এই সিদ্ধান্ত। আপোনালোকে স্ক্ৰীনত নোটিছখন দেখিবলৈ পাইছে যে ড্ৰাফ্ট স্কিম ফৰ টু এক্সামিনেশ্যন ক্লাছ 10 ফ্ৰম 2026 ইয়াত হাইলাইট কৰি দিয়া আছে। টু ফাৰ্দাৰ এলিমিনেট দ্য হাই ষ্টেকছ এছপেক্ট অফ board exam, all students will be allowed to take board exam on up to 2 occasions during any given school year. One main examination and one for improvement if desired. তাৰ মানে নোটিছখনত কোৱা হৈছে আপোনালোকে দুখন এক্সাম দিব পাৰিব। তাৰে এটা হ'ব মেইন এক্সাম আৰু এটা হ'ব ইম্প্ৰুভমেণ্টৰ কাৰণে। তাৰ মানে দুটা এক্সাম হ'ব, প্ৰথমত মেইন আৰু এটা ইম্প্ৰুভমেণ্ট। আপোনালোকে প্ৰথমতে মেইন এক্সামত বহিব লাগিব। যদি এইখন এক্সামত আপোনালোকৰ কিবা কাৰণত ৰিজাল্ট বেয়া হয় তেনেহ'লে ছেকেণ্ড এক্সামত বহিব পাৰে। তো আপোনালোকৰ দুটা এক্সাম হ'ব। দুটা এক্সামত যিটো এক্সামত আপোনালোকে বেছি পাৰ্চেণ্টেজ পাব সেই মাৰ্কশ্বিটখন আপোনাৰ ফাইনেল মাৰ্কশ্বিট বুলি ধৰা হ'ব। Action taken by the CBSE on the recommendation of NAP 2020, a draft scheme for the conduct of two board examination for class 10 has been developed. It is proposed that the scheme be implemented from the 2026 examination of class 10. তাৰ মানে আমাৰ চেণ্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছে, এই বোৰ্ডখনে 2026 চনৰ পৰা মেট্ৰিক এক্সামখন দুবাৰকৈ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈছে। যিহেতু এক্সামখন দুটা শ্বেডিউলত হ'ব, ফাৰ্ষ্ট ফেজ হ'ব 17 ফেব্ৰুৱাৰী টু 6 মাৰ্চ 2026 আৰু ছেকেণ্ড ফেজ হ'ব 5 মে টু 20 মে 2026। আৰু ইয়াত ছাবজেক্টবোৰ দিয়া আছে। যিহেতু CBSEত বহুত ছাবজেক্ট থাকে, 84টা ছাবজেক্ট আছে, তো আপোনালোকে স্ক্ৰীনত চাব পাৰিছে। আৰু এইটো 2025ৰ মতে টেণ্টেটিভ মানে এক্সাম ৰুটিন 2026ৰ বাবে ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজৰ বাবে। ধন্যবাদ।